আসসালামু আলাইকুম দোস্ত, মোৰ নাম মাহমুদুল হাসান আৰু আপোনালোকে চাই আছে অসমীয়া মুছলিম। বন্ধুসকল, কোরআন হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ ধৰ্মীয় কিতাপ য'ত বিজ্ঞানৰ বিষয়ে সকলো ধৰ্মীয় কিতাপতকৈ সঠিক কথা লিখা আছে। কোরআনত 6664টা আয়াত আছে, অৰ্থাৎ শ্লোক আছে, যাৰ ভিতৰত 1000ৰ অধিক আয়াত বিজ্ঞানৰ বিষয়ে আছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক কোরআনত থকা বৈজ্ঞানিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ'ব। শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি বন্ধুসকলক চাবলৈ সুবিধা কৰি দিয়ক। বন্ধুসকল, এক দীঘলীয়া সময়লৈকে ইউৰোপীয়ান বৈজ্ঞানিকসকলে কৈ আহিছিল যে পৃথিৱীখন সৃষ্টিৰ কেন্দ্ৰত আছে আৰু সূৰ্য, চন্দ্ৰ, গ্ৰহ, উপগ্ৰহসমূহ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ইয়াক জিঅ'চেণ্ট্ৰিক থিয়ৰী বুলি কোৱা হৈছিল। পিছত 1512 খ্ৰীষ্টাব্দত নিকোলাছ কোপাৰ্নিকাছে কৈছিল যে পৃথিৱীখন নহয়, বৰং সূৰ্য সৃষ্টিৰ কেন্দ্ৰত আছে আৰু পৃথিৱী আৰু সমূহ গ্ৰহ উপগ্ৰহ ইয়াৰ চাৰিওফালে ঘূৰে। 1980 খ্ৰীষ্টাব্দলৈকে সমূহ বিজ্ঞানিকসকলে এইটোৱে কৈ আহিছিল যে সূৰ্য স্থিৰ আছে, অৰ্থাৎ সূৰ্যয়ে পৃথিৱী আৰু গ্ৰহ উপগ্ৰহৰ চাৰিওফালে নুঘূৰে আৰু সূৰ্য নিজৰ কেন্দ্ৰবিন্দুতো নুঘূৰে। কিন্তু পিছত বৈজ্ঞানিকসকলে এইটো আৱিষ্কাৰ কৰে বা এইটো বিচাৰি পাইছে যে সূৰ্যটোও আন গ্ৰহসমূহৰ দৰে নিজৰ কক্ষপথত ঘূৰে আৰু সূৰ্য নিজৰ কক্ষপথৰ এপাক ঘূৰিবলৈ প্ৰায় 25 দিন সময় লাগে। বন্ধুসকল, এতিয়া আপোনালোকে চাওক, কোরআনে এই কথা 1400 বছৰ আগতে কৈ দিছিল। কোরআনত লেখা আছে, হুৱাল্লাযী খালাকাল লাইলা ওয়ান নাহাৰা ওয়াশ শামসা ওয়াল কামাৰা কুল্লুন ফি ফালাকিন ইয়াসবাহুন। অৰ্থাৎ আল্লাহ নিশা আৰু দিন সৃজন কৰিছে আৰু সূৰ্য আৰু চন্দ্ৰ প্ৰত্যেকে নিজৰ নিৰ্দিষ্ট মণ্ডলত পৰিভ্ৰমণ কৰে। বন্ধুসকল, শেষৰ লাইনটো চাব যে প্ৰত্যেকে নিজৰ নিৰ্দিষ্ট মণ্ডলত পৰিভ্ৰমণ কৰে। বন্ধুসকল, ভিডিঅ'টি মন দি চাব, বৰ ধুনীয়া কথা কোৱা হৈছে এই আয়াতত। কোরআনৰ এই আয়াতত আৰবী শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াসবাহুন, যিটো সবাহৰ পৰা লোৱা হৈছে আৰু সবাহৰ অৰ্থ হৈছে কোনো এটা বস্তু যিয়ে নিজৰ স্থানতে ঘূৰি থাকে। সূৰ্যৰ লগত ইয়াসবাহুন শব্দটো প্ৰয়োগ কৰা এইটো প্ৰমাণ হয় যে সূৰ্য নিজৰ কক্ষপথত ঘূৰে। এতিয়া অলপ ভাবি চিন্তি চাওক যে 1400 বছৰ আগতে ইমান দূৰৰ কথা, লাখ লাখ কিলোমিটাৰ দূৰৰ কথা কোনে ইমান সঠিক হৈ ক'ব পাৰে? বন্ধুসকল, সূৰ্যৰ পোহৰ হৈছে ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলাফল, যিটো লাখ লাখ বছৰ ধৰি সূৰ্যৰ পৃষ্ঠত অব্যাহত আছে। বৈজ্ঞানিকসকলে কৈছিল যে এটা সময় আহি আছে যেতিয়া এই ৰাসায়নিক প্ৰক্ৰিয়াটো বন্ধ হ'ব আৰু সূৰ্য সম্পূৰ্ণৰূপে নিৰ্বাপিত হ'ব, যাৰ ফলত পৃথিৱীৰ জীৱন শেষ হ'ব। বন্ধুসকল, এতিয়া আপোনালোকে এই আয়াত বা এই শ্লোকটো চাওক কোরআনৰ, আৰু সূৰ্য ইয়াৰ বাসস্থানৰ ফালে গৈ আছে। এই আয়াতত আৰবী শব্দ মুস্তাকিৰ ব্যৱহাৰ কৰা হৈছে, যাৰ অৰ্থ হৈছে এটা স্থিৰ স্থান বা এটা নিৰ্দিষ্ট সময়। বৈজ্ঞানিকসকলে কৈছিল যে সূৰ্য এটা নিৰ্দিষ্ট সময়ৰ বাবে আছে, এদিন এইটো শেষ হ'ব। বন্ধুসকল, চিন্তা কৰিব, 1400 বছৰ আগতে কোন আছিল যিয়ে কোরআনৰ সূৰ্যটোৰ বিষয়ে ইমান সঠিক কথা লিখিছিল? নিশ্চিতভাৱে তেওঁ মোৰ আৰু সকলোৰে প্ৰভু আল্লাহ। বন্ধুসকল, প্ৰায় 100 বছৰ আগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল পৃথিৱীৰ এই ব্ৰহ্মাণ্ড কেনেকৈ অস্তিত্বত আহিছিল। তাৰপিছত হঠাতে 1931 খ্ৰীষ্টাব্দত এজন বিজ্ঞানী জিঅৰ্জ লেমিত্ৰে কৈছিল যে এই বিশ্ব ব্ৰহ্মাণ্ড প্ৰথমে এটা বিন্দু আছিল, তাৰপিছত এটা বিস্ফোৰণ হৈছিল, যাৰ ফলত এই চন্দ্ৰ, সূৰ্য, নক্ষত্ৰ, পৃথিৱী অস্তিত্বত আহিছিল। তাৰপিছত কেইবা বছৰ ধৰি এই বিষয়ে গৱেষণা আৰু চৰ্চা হৈছিল আৰু এই কথাটো বৈজ্ঞানিকসকলে স্বীকাৰ কৰিছিল যে হয়, এটা বিস্ফোৰণ হৈছিল, যাৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড অস্তিত্বত আহিছিল।
তেতিয়া এই থিয়ৰিটোক বিগ বেং নাম দিয়া হৈছিল, অৰ্থাৎ এটা ডাঙৰ ধামাকা। বন্ধুসকল, পৃথিৱীৰ উৎপত্তি সেই সময়ৰ পৰা পোৱা যায় যেতিয়া অতি আধুনিক সঁজুলিবোৰ আছিল আৰু তাত বুদ্ধিমান বৈজ্ঞানিকসকল আছিল। গতিকে এইটো বেছি আচৰিত যেন নালাগে। আচৰিতটো তেতিয়া লাগে যেতিয়া একেটাই কথা 1400 বছৰ আগতে কোৱা হৈছিল। সেই সময়ত কোনো সঁজুলিও নাছিল, সেই সময়ত কোনো দূৰবীণো নাছিল, সেই সময়ত তীক্ষ্ণ মনৰ কোনো বৈজ্ঞানিকো নাছিল। গতিকে বন্ধুসকল, আচৰিত হৈ যাওক, কিয়নো এই কথাটো 1400 বছৰ আগতে কোৰাণত কোৱা হৈছিল। ভূকেন্দ্ৰিক তত্ত্ব, বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে কোৰাণত কি লেখা আছে অলপ মনোযোগ দি শুনক। কোৰাণৰ এই আয়াত আৰু বিগ বেংকৰ মাজত আশ্চৰ্যজনক সাদৃশ্য অস্বীকাৰ কৰিব নোৱাৰি। বিগ বেংকে আমাক এইটো কয় যে আকাশ আৰু পৃথিৱী একেলগে জড়িত আছিল আৰু এটা বিস্ফোৰণেৰে ইয়াক বিচ্ছিন্ন কৰি পেলাইছিল, আৰু কোৰাণৰ এই আয়াতে আমাক একেদৰে কৈছে। বন্ধুসকল, পাৰ্থক্য হৈছে বিগ বেংকৰ কথা কৈছে 1931 খ্ৰীষ্টাব্দত আৰু কোৰাণে আমাক কৈছে এইটো কথা 1400 বছৰ আগতে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।